বাদে দিয়ক আপুনি ডিফু চহৰতে চাওক আমাৰ কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ছেক্ৰেটেৰিয়েটো তাতেই আছে কিন্তু ডিফু এৰিয়াটো আমি উন্নয়ন দেখা নাই বাকী এৰিয়াত একদম ৰিম'ট এৰিয়াটো বাদে দিয়ক টাউন এৰিয়াটো উন্নয়নটো আমি সেই ছবি দেখা নাই আপুনি দেখা পাব ডিফু চহৰৰ আপুনি যদি যায় গলি গলিত আপুনি যদি যায় তাতে ৰাস্তা আপুনি পদূলি আপুনি দেখা নাই তাত বেয়া ৰাস্তাটো আজিলৈকে আছে হয় ভাল ৰাস্তা দিছে বিজেপি চৰকাৰে কিন্তু য'ত আমাৰ ইলেক্টেড মেম্বাৰসকলৰ বা আমাৰ ধনী মানুহসকলৰ য'ত ৰবৰ বাগান আছে তাতে আপুনি ভাল ৰাস্তা দেখি পাব আৰু বেলেগ জেগাত আপুনি ভাল ৰাস্তা আপুনি দেখি নাপাব সেইটোৱে কথা আৰু বিজেপি দলৰ যিটো ইলেকশ্যন আমাৰ MSC ইলেকশ্যনৰ যিটো পল প্ৰমিছ আছিলে সেইটো কিছুমান পইণ্ট আছে ইয়াত 16 পইণ্ট আছে সেইটো 16 পইণ্টৰ ভিতৰত বিশেষকৈ আমাৰ ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A আৰু ফাৰ্মিং ডিষ্ট্ৰিক্ট কিবা কিবি বহুত আছে ইয়াত আৰু 16 নম্বৰত এটা আছে পল প্ৰমিছ ইলেকশ্যনৰ প্ৰতিশ্ৰুতি সেইটো আছে কনষ্ট্ৰাকশ্যন এণ্ড কমপ্লিশ্যন অফ ফ্লাইঅভাৰ ইন ডিফু সেইটো একটা মাত্ৰ যিটো বিজেপিৰ প্ৰতিশ্ৰুতি সেইটো সম্পূৰ্ণ হোৱা নাই সেইটো হ'ব নেকি বুলি আমি আশা কৰিছোঁ যিটো বস্তুৱে ৰাইজে বিচৰা নাই সেইটো বস্তুহে বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিব বিচাৰে আৰু বাকী যিবিলাক ৰাইজে যিবিলাক বিচাৰিছে সেইটো কথা এওঁলোকৰ মুখৰ পৰা ওলাই নাহে আমাৰ সাংসদ শ্ৰী হৰেণ সিং বে মুখৰ পৰা এটা ভিডিঅ' ওলাইছে যেতিয়া আমাৰ ভাৰত প্ৰাইম মিনিষ্টাৰে আমাৰ কাৰ্বি আংলঙত আহিছিলে সেইটোৰ আগত MP হৰেণ সিং বে মুখৰ পৰা ওলাইছে যে নৰেন্দ্ৰ মোদী ইয়াত আহে যদি তে আমাৰ কাৰ্বি আংলং স্বায়ত্ত সাহিত্য পৰিষদৰ চিফ তুলিৰাম ৰংহাঙে প্ৰথম যিটো তেওঁলোকৰ মুখৰ পৰা ওলাব সেইটো ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A বুলি কৈছে সেইটো কথা কৈছে ৰাইজে দেখিছে এইটো কিন্তু যেতিয়া আহিছে তুলিৰাম ৰংহাং মুখৰ পৰা এটা শব্দ এই 244A কথা ওলা নাই তো ৰাইজে দেখিছে তাৰ মানে চেছ কাৰ্বি আংলং ৰাইজৰ যিটো মূল যিটো এছপিৰেশ্যনছ আৰ্টিকল 244A সেইটো চেছ আৰু নাই যেতিয়া অমিত শ্বাহ আমাৰ হোম মিনিষ্টাৰ যেতিয়া আহিছে সেইটো সময়তো ওলা নাই তাৰমানে যেতিয়া পাৱাৰত থাকে সেই তেতিয়া তেওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা নাহে ওলাই নাহে কিন্তু যেতিয়া পাৱাৰত নাথাকিব সেই তেতিয়া ওলাব আজি দিনত মই এইটোৱে ক'ব বিচাৰিম আমাৰ কংগ্ৰেছ দলটো সেইটোৱে কৰিছে যেতিয়া পাৱাৰত থাকিছে সেইটো সময়ত এওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা ওলা নাই আজিৰ দিনত এখেত পাৱাৰত নাই সেই প্ৰত্যেকটো মিটিঙতে এওঁলোকৰ মুখৰ পৰা আৰ্টিকল 244A কথা ওলায় তো সেইটোৱে গেমটো সেইটোৱে মাত্ৰ পাৱাৰত আহিবলৈহে আৰ্টিকল 244A আমাক এটা বেপনটো ইউজ কৰি আছে তো সেইটো হ'ব নালাগে সেইটোৱে মই ক'ব বিচাৰিছোঁ আৰু এটা কথা হাৰাঘাটৰ মানুহে সেইটো ভাবিব যে আমাৰ সমষ্টিত উন্নয়ন হোৱা নাই জিনথং সমষ্টিৰ মানুহে ভাবিব আমাৰ সমষ্টিত উন্নয়ন হোৱা নাই আমৰি সমষ্টিৰ মানুহে ভাবিব আমাৰ সমষ্টিটোহে উন্নয়ন হোৱা নাই নেকি বুলি ভাবিব কিন্তু সঁচা কথাটো এইটোৱে আপুনি যদি 26 সমষ্টিত আপুনি যদি গৈ ভৰে মানে প্ৰত্যেকটো সমষ্টিতে উন্নয়নটো হোৱা নাই মই এটা চমুকে কথা ক'ম সেইটো কথাত আপোনালোকে যদি গুৰুত্ব দিয়ে সেইটোহে ক্লিয়াৰ পিকচাৰটো আহি যাব উন্নয়ন কথা বাদ দিয়ক মানুহৰ যিটো বেসিক নিডছ ফুড ক্লথ এণ্ড শেল্টাৰ খাবলৈ ভাত পিন্ধিবলৈ
যিটো চুলা খাবলৈ যিটো পানী সেইটো বেছিক নিছে আজিলৈকে পোৱা নাই মানুহ ৰাস্তা পদূলি বেলেগটো আপুনি বাদে দিয়ক আজিৰ দিনত আপুনি যদি লাংকাইজন এৰিয়াত আপুনি যদি যায় তাতে আজিলৈকে মানুহে সেই নদীৰ যিটো লেতেৰা পানীত আপুনি চাব নোৱাৰে খোৱাটো বাদ দিয়ক কাপোৰ নুধুব আপুনি গা ধোৱাটো বাদ দিয়ক সেইটো পানীয়ে আজিলৈকে মানুহ খাই আছে উন্নয়ন ক'ত হৈছে বাদ দিয়ক উন্নয়ন কথাটো সেইটোৱে মই ক'ব বিচাৰিছোঁ